আজি মই আপোনালোকক অসমৰ 5টা ফেমাস বস্তু দেখাম তেতিয়া হলে বেছি দেৰি নকৰি আমি ভিডিওটো আৰম্ভ কৰো লেটস বিগিন দা ভিডিও অসমৰ ফেমাস বস্তুৰ নাম কলে প্ৰথমতে আহি পৰে আমাৰ অসমীয়া মানুহৰ স্বাভিমানৰ বিহু যেটো বিহু আমাৰ পুৰা পৃথিৱীতে ফেমাস ভূত জলকীয়া এনেকুৱা এটা জলকীয়া যেটো আমাৰ অসমৰকে বাহিৰত কতো পোৱা নাযায় আৰু এটো আমাৰ অসমৰ কাৰণে বহুতো ফেমাস হয় মা কামাখ্যা মন্দিৰ আমাৰ অসমৰ কাৰণে বহুত ফেমাস হয় এই মন্দিৰ আমাৰ গুৱাহাটী চহৰৰ পশ্চিম দিশৰ নীলাচল পাহাৰত অৱস্থিত এই মন্দিৰৰ ইতিহাসিক বহুত কাহিনী আছে এই কাহিনীবোৰ যদি আপোনালোকে জানিব বিচাৰে তেতিয়া মোক কমেন্ট বক্সত কমেন্ট কৰি জনাব মই নেক্সট ভিডিঅ'ত বনাই দিম তেতিয়া হলে ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিব মাজুলী নদী দ্বীপো আমাৰ অসমৰ বাবে বহুত ফেমাস হয় কাৰণ এই নদী দ্বীপটো পৃথিৱীৰ সকলোতকৈ ডাঙৰ নদী দ্বীপ হিচাপে জনা যায় আৰু মাজুলীৰ নদী দ্বীপটো আমাৰ ব্ৰহ্মপুত্ৰ নদীত অৱস্থিত এখিনিয়া গড় আমাৰ অসমৰ বাবে বহুত ফেমাস হয় কাৰণ এই গড় অকল অসমতেই দেখা যায় আৰু এই গড় চাবলৈ অসমৰ কাজিৰঙালৈ বহুতো টুৰিষ্ট আহে